মেষ ৰাশি বৃহস্পতি দ্বিতীয় স্থানত থকাত এই ৰাশিৰ জাতক জাতিকাৰ বাবে জানুৱাৰী মাহটো আৰ্থিক আৰু সাংসাৰিক দিশত অতি শুভ। এই মাহটোত আপোনাৰ সুখ সুবিধা বাঢ়িব। যদি আপোনাৰ কোনো কোৰ্ট কেছ বা পুলিচ কেছ আছে তেন্তে তেনে কেছত আপুনি বিজয়ী হোৱাৰ সম্ভাৱনা আছে। চাকৰি লাভৰ যোগ আছে। নতুন ব্যৱসায়ৰ যোগ আছে। এই মাহটো এই ৰাশিৰ জাতক জাতিকাৰ বাবে বিদ্যাত শুভ। দাম্পত্য জীৱনত অতি শুভ। জানুৱাৰী মাহত ভাগ্যস্থানত সূৰ্য থকাত এই ৰাশিৰ জাতক জাতিকাৰ ভাগ্য সূৰ্যৰ দৰে উজ্বলি উঠিব। বৃষ ৰাশি বৃহস্পতিৰ শুভ প্ৰভাৱৰ বাবে এই ৰাশিৰ জাতক জাতিকাৰ জানুৱাৰী মাহটোত স্বাস্থ্য ভালে থাকিব। দাম্পত্যত সহায় আৰু সুখ লাভ কৰিব। গৰ্ভৱতী মহিলাই সন্তানৰ সুখ পাব। চাকৰি লাভ লগতে প্ৰমোচনৰ যোগ আছে। আয় বাঢ়িব।